Subscribe and hit the bell icon for get latest update. Hello friends, আজি আমি লৈছো দশম শ্ৰেণী আৰু এটা চেপ্টাৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি দশম শ্ৰেণী দ্বিঘাত সমীকৰণৰ এটা পাৰ্ট লৈছিলো আজি আমি সেই চেপ্টাৰটোৰে আমি 2 নম্বৰ পাৰ্টটো লৈছো আৰু যিসকলে আমাৰ আগৰ ভিডিঅ' চানে তেওঁলোকে ভিডিঅ' ডেসক্ৰিপচনত গৈ আগৰ ভিডিঅ'টো চাব পাৰে গতিকে পলম নকৰি আজি আমি দশম শ্ৰেণীৰ এই দ্বিঘাত সমীকৰণৰ দ্বিতীয় পাৰ্টটো আজি আমি লৈ আহিছো ইয়াত 3 নম্বৰৰ পৰা আমি আজি আৰম্ভ কৰিম 3 নম্বৰটোত কৈছে দুটা সংখ্যা উলিয়া যাৰ সমষ্টি 27 আৰু গুণফল 182 এটা দুটা সংখ্যা উলিয়াব দিছে আমি ধৰি ললো এটা সংখ্যা x ইয়াত কৈছে দুটা সংখ্যা উলিয়া যাৰ সমষ্টি 27 ইয়াত কৈছে এটা সংখ্যা যদি আমি x জন তেতিয়ালে আনটো ল'ব লাগিব 27 - x যেটো ইয়াত সমষ্টি বুলি আছিল গতিকে 27 - x তাৰপিছত ইয়াত কৈছে ইহন দুইটা সংখ্যাৰ গুণফলটো 182 হয় গতিকে এতিয়া আমি প্ৰশ্নমতে যদি চাওঁ গতিকে ইহতৰ গুণফল বুলি কওঁতেন ইয়াটো আৰু ইয়াৰ পূৰণফলটো ল'ব লাগিব গতিকে x * 27 - x = 182 তাৰপিছত এতিয়া ইয়াৰ পৰা আমি এটা সমীকৰণটো বনাব লাগিব x ৰ লগত 27 টো পূৰণ দিলো 27x x ৰ লগত x পূৰণ দিলো x স্কয়াৰ তাৰপিছত যেহেতু দ্বিঘাত সমীকৰণৰ সূত্ৰত আমি কৰিব লাগিব ইয়াত প্লাস আছিল আগলৈ লৈ আহিলো ইয়াত 182 হ'ল গতিকে 182 টো আগলৈ আনতে ইয়াত একো নাই মানে ইয়াত 0 থাকিব গতিকে ইয়াত আমি এটা দ্বিঘাত সমীকৰণৰ নিয়মত কৰিম ইয়াত মাইনাস আছে আগত আমি প্লাস ধৰি ললো প্লাস টো মাইনাস বুলি ধৰি ললো আৰু মাইনাস টো প্লাস বুলি ধৰি লোৱা হ'ল এতিয়া ইয়াত আমি উৎপাদক বিশ্লেষণ নিয়মত কৰিব পাৰোঁ ইয়াত আগত x স্কয়াৰ ইয়াৰ সহগ আছে 1 ইফালে আছে 182 একৰ লগত 182 যদি আমি পূৰণ কৰোঁ গতিকে 182 পাম গতিকে এতিয়া আমি এনেকুৱা এজোৰ সংখ্যা ল'ব লাগিব পূৰণ কৰিলে 182 ওলাই যোগ বা বিয়োগ কৰিলে 27 ওলাই গতিকে তেনেকুৱা সংখ্যা হ'ল 13 আৰু 14 13 লগত 14 যোগ কৰিলে 27 13 লগত যদি 14 পূৰণ কৰোঁ 182 গতিকে এতিয়া আমি এইকণত এতিয়া আমি 27 টো এইকণত ল'লো 13x - 14x উৎপাদক বিশ্লেষণ নিয়মৰ মতে গতিকে এইকণৰ পৰা যদি আমি কমন লওঁ ইফালেও x আছে ইফালেও x আছে গতিকে x এটা কমন আহিল ইয়াত x দুটা আছিল এটা x গুছি আহিল বাকি ইয়াত থাকিল এটা x ইয়াৰ x টো গুছি আনতে এইকণত থাকিল 13 আৰু এইফালে বাইদে 14x + 182 এইকণৰ বাইদে কমন আহিব 14 টো কাৰণ 14 14 কো হৰণ যায় 14 182 কো হৰণ যায় গতিকে 14 টো কমন আহিল 14 কমন হলে ইয়াত থাকি গল x মাইনাস প্লাস মাইনাস 14 182 গল 13 বাৰ ইকুৱেল টু 0 গতিকে x - 13 x - 13 দুটা আছিল তাৰ এটা গুছি আহিল নেক্সট x - 14 বনাই আকৰজো বনোৱা হ'ল নেক্সট এটা আমি কলো x - 13 - 13 টো সমান চিহ্ন ইফালে নিলো +13 হ'ল আৰু ইয়াত আছিল x - 14 - 14 ইফালে আহি +14 হ'ল গতিকে আমি সংখ্যা দুটা পালো এটা পালো 13 আৰু এটা পালো 14 তাৰপিছত আমি আহিলো 4 নম্বৰটো লৈ 4 নম্বৰটো আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এটা ক্ৰমিক যোগাত্মক সংখ্যা উলিয়াব দিছে আমাৰ ক্ৰমিক সংখ্যা আৰম্ভ হয় 0 ৰ পৰা গতিকে আমি এতিয়া ধৰি লব লাগিব ধৰা হ'ল ক্ৰমিক সংখ্যা দুটা ক্ৰমে এটা হ'ল x আৰু আনটো হ'ব x + 1 যদি তিনটা বুলি ক'লে হয় তেতিয়া ইয়াত আহিব x + 2 চাৰিটা বুলি ক'লে আহিব x + 3 তেনেকৈ আহি থাকিব গতিকে ইয়াত আমাৰ যেহেতু দুটা কৈছে কাৰণ আমি দুটা ল'লো আৰু ইয়াত কোৱেশ্যনটোত কৈছে ক্ৰমিক যোগাত্মক সংখ্যা উলিয়া যাৰ বৰ্গৰ যোগফল 365 আমি সংখ্যা দুটা ল'লো x + 1 গতিকে আমি যদি বৰ্গ কৰোঁ x টো x স্কয়াৰ হৈ যাব x + 1 টো স্কয়াৰ এটা আহি যাব যেহেতু বৰ্গ বুলি কৈছে কোৱেশ্যনটোত তেতিয়া সিহঁতৰ যোগফলটো হয় 365 যোগফল বুলি কোৱা কাৰণে ইয়াত আমি যোগটো দিছো গতিকে এটা x স্কয়াৰ বহিল x + 1 হোল স্কয়াৰ টু a + b হোল স্কয়াৰ সূত্ৰত আছে এটো আমি ভাঙি দিলো এটো ভাঙি দিলে হ'ল a স্কয়াৰ + 2ab + b স্কয়াৰ এটো প্লাস 365 আছিল এফালে আহি -365 হ'ল এটো আমি ফৰ্মুলাত ভাঙি দিলো নেক্সট x স্কয়াৰ দুটা হ'ল 2x স্কয়াৰ হ'ল 2x ৰ লগত এই 1 টো পূৰণ দিলে 2x 1 স্কয়াৰ দুটা পূৰণ কৰিলে 1 হ'ব তাৰপা 365 মাইনাস কৰিলে হ'ব 1 মাইনাস কৰিলে তাৰপা থাকিব 364 এতিয়া এই গুটেই কেইটাক 2 ৰে হৰণ গৈ আছে 2 ৰে হৰণ যোৱাৰ কাৰণে আমি এটা 2 ৰে 2 হৰণ কৰিলে এবাৰ পাম 2 ৰে 2 এবাৰ 2 ৰে 364 হৰণ কৰোঁ যদি 182 ওলাব গতিকে ইয়াত এতিয়া আগৰটো হৈতে এটো একে অলপ ইয়াতো তেনেকৈ 182 ওলাব লাগে যোগ বা বিয়োগ কৰিলে 1 ওলাব লাগে আগৰটোত 27 ওলাব লগিয়া আছিল ইয়াত 1 ওলাব লাগে গতিকে এতিয়া আমি ইয়াত দিলো 14 আৰু 13 14 পৰা 13 গলে 1 পাম আৰু 14 লগত 13 পূৰণ কৰিলে 182 পাম গতিকে এই কোণৰ পৰা আমি কমন আনিম x টো কমন আহিল দুটা x ৰ পৰা এটা x গুছি আহিল থাকিলে কোণত 14 তাৰপিছত -13 182 13 টো কমন আনিলো x থাকিল মাইনাসে কোণত প্লাস হ'ল 13 আৰু 182 হৰণ কৰিলে যাব 14 বাৰ গতিকে x + 14 x + 14 এভাগ আহিল x - 13 এটা +14 সমান চিহ্ন ইফালে আহি -14 আৰু ইফালে -13 ইফালে আহি +13 এতিয়া আমাক প্ৰশ্নটোত কৈছিলে যোগাত্মক সংখ্যা বুলি গতিকে ইয়াত আমাৰ দুটা উত্তৰ ওলাল এটা হ'ল মাইনাস এটা হ'ল প্লাস গতিকে যোগাত্মক সংখ্যা বুলি কোৱাৰ লগে লগে আমি এটা -14 টো ধৰিব নহব গতিকে আমি x সমান ধৰিব লাগিব 13 টো এটা সংখ্যা হ'ব 13 এতিয়া আনটো সংখ্যা হ'ব আনটো সংখ্যা দিছিল x + 1 গতিকে x সমানটো 13 টো বহাই দিলো +1 13 ৰ লগত 1 যোগ কৰিলে পাম 14 গতিকে 13 আৰু 14 সংখ্যা দুটা 5 নম্বৰটো লৈলো 5 নম্বৰটোত কৈছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেমি কম যদি অতিভুজটো 13 সেমি হয় তেতিয়ালে অইন বাহু দুটা উলিয়াব লাগে
এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম বুলি কৈছে এতিয়া আমি জানিব লাগিব ভূমিটো কিমান আমি ভূমিটো 1 সেন্টিমিটাৰ ধৰি ললো উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম বুলি কৈছে গতিকে এতিয়ালে উচ্চতা হ'ব বা উন্নতি হ'ব কম হলে মাইনাস ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি ভূমি x হয় 7 সেন্টিমিটাৰ কমাই দিলে হ'ব x - 7 তাৰ পিছত অতিবস্তু হ'ল 13 সেন্টিমিটাৰ গতিকে এতিয়া আমি যেটো সমকোণী ত্ৰিভুজ বুলি কৈছে সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে আমি পাইথাগোৰাছৰ সূত্ৰ ল'ব পাৰোঁ পাইথাগোৰাছৰ সূত্ৰটো ল'লেটো ভূমি স্কয়াৰ বাহু স্কয়াৰ ইফালে উন্নতি স্কয়াৰ আহি গ'ল গতিকে এতিয়া ইয়াত আমি ভূমি x স্কয়াৰ ললো যেটো পাইথাগোৰাছৰ সূত্ৰ আহিছে আৰু লগতে উন্নতি x - 7 এটোটো স্কয়াৰ আহিল অতিবস্তুটো স্কয়াৰ আহি গ'ল পাইথাগোৰাছৰ সূত্ৰ মতে এটো x স্কয়াৰ হ'ল প্লাস এটো a - b হোল স্কয়াৰ সূত্ৰলৈ গুচি গ'ল a স্কয়াৰ - 2ab + b স্কয়াৰ 13 দুটা পূৰণ কৰিলে 169 হ'ব তাক আগলৈ লৈ আনিলো মাইনাস হ'ল x স্কয়াৰ দুটা হ'ল 2x স্কয়াৰ 7 * 2 = 14 14x 7 7 * 49 169 169 বা 49 টো মাইনাস কৰিলে 120 গতিকে এই গুটেই কেটাক 2 ৰে হৰণ কৰি আছে 2 ৰে এটো 2 এবাৰ গ'ল 2 ৰে 14 7 বাৰ 2 ৰে 120 গ'ল 60 বাৰ গতিকে ইয়াত আমি এনেকুৱা এজোৰ সংখ্যা ল'ব লাগিব পূৰণ কৰিলে 60 ওলাই যোগ বা বিয়োগ কৰিলে 7 ওলাই সংখ্যা জটল 12 আৰু 5 12 পৰা 5 বিয়োগ কৰিলে থাকিব 7 12 5 গুণ আকৌ 60 গতিকে এই কোণৰ বাইতে কমন আহিব x দুটা x আছিল এটা x কমন আহিল থাকিল এটা x থাকিল 12 টো এফালৰ পৰা কমন আহিব 5 টো গতিকে x থাকি গ'ল ইয়াত 5 ৰে 60 যাব 12 বাৰ দুটা x - 12 x - 12 আছিল তাৰে ভাগ গুছি আহিল x + 5 -12 সমান চিহ্ন পেলাই আহি +12 হ'ল আৰু +5 পেলাই আহি -5 এফালে +5 টো এফালে আহি -5 হ'ল এতিয়া আমাৰ যেটো বাহু কথা কৈছে গতিকে বাহু কেতিয়াও ঋণাত্মক নহয় বাহু সদায় ধনাত্মক হয় গতিকে আমি x সমান যদিও দুটা পাইছো আমি ধৰিব লাগিব যে x সমান 12 লো গতিকে এটা বাহু হ'ব x = 12 আৰু আনটো বাহু হ'ব x - 7 ধৰিছিলো এটাত x ৰ জাগাত 12 টো বহিল -7 12 পৰা 7 গ'ল থাকিল 5 গতিকে এটা হ'ব 12 আৰু এটা হ'ব 5 তাবা 6 নম্বৰটো লৈ আইলো 6 নম্বৰটো আছিল এটা কুটিৰ শিল্পই দৈনিক নিৰ্দিষ্ট সংখ্যক বাচন তৈয়াৰ কৰে উৎপাদনৰ খৰচ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি মুঠ ব্যয় যদি 90 টকা হয় তেতিয়ালে প্ৰতিটো উৎপাদনৰ বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুত কিমানকৈ খৰচ হৈছিল সেইটো লিয়াব লাগে আমি লিখিলো এতিয়া দৈনিক উৎপাদন কৰা বাচনৰ সংখ্যা x বুলি ধৰিলো উৎপাদনৰ ব্যয় ইয়াত কৈছে কোৱেশ্যনটোত দুগুণতকৈ 3 বেছি যদি বাচনৰ সংখ্যা x হয় তাক দুগুণ কৰিলে হ'ব 2x তাবা 3 বেছি মানে +3 2x + 3 আৰু খৰচ হৈছিল 90 টকা গতিকে ইয়াত আমি এতিয়া লিখিলো আৰু ইয়াত উৎপাদনৰ ব্যয় ইয়াৰ পূৰণফলটো 90 বুলি কৈছে গতিকে ইয়াত আমি x * 2x + 3 ললো তাবা x ৰ লগত 2x পূৰণ কৰিলো 2x স্কয়াৰ x ৰ লগত 3 পূৰণ কৰিলো 3x - 90 গতিকে ইয়াত আমি কি কৰিলো 2 লগত 90 পূৰণ কৰিলো 2 লগত 90 পূৰণ কৰিলে 180 গতিকে এনেকুৱা এজোৰ সংখ্যা ল'ব লাগিব পূৰণ কৰিলে 180 ওলাই যোগ বা বিয়োগ কৰিলে 3 ওলাই সংখ্যা যোৱাটো হ'ল 15 আৰু 12 15 লগত 12 পূৰণ কৰিলে 180 ওলাব 15 পৰা 12 গলে থাকিব 3 গতিকে এইকনৰ পৰা কমন আনিলো x টো ইয়াত 2x থাকি গ'ল +15 এইকনৰ পৰা কমন আহিব 6 টো 6 ৰে 12 কো যায় 6 ৰে 90 কো যায় 6 ৰে 12 গ'ল দুবাৰ 6 ৰে 90 গ'ল 15 বাৰ মাইনাসে মাইনাসে প্লাস গতিকে 2x + 15 দুভাগ হ'ল তাৰে ভাগ গুছি আহিল x - 6 এতিয়া আমি কি কৰিলো x সমান উলিয়ালো x 2x ৰাখিলো +15 ইফালে গৈ -15 x ৰাখি দিলো -15 2 এটা x সমান পালো -15/2 আৰু নেক্সট আমি আউট আছিল x - 6 -6 ইফালে গৈ +6 গতিকে x সমান পালো 6 এতিয়া যেহেতু উৎপাদনৰ বস্তুৰ সংখ্যা কৈছে গতিকে আমাৰ এটা x সমান -7 ওলাই আছে আমি -2 ধৰিব নহব গতিকে x সমান আমি ধৰিব লাগিব 6 গতিকে উৎপাদনৰ বাচনৰ সংখ্যা হ'ব x সমান 6 আৰু আমি প্ৰতিটো বস্তুত খৰচ আমি তাত ধৰিছিলো ওপৰত 2x + 3 বুলি গতিকে ইয়াত আমি এতিয়া 2x + 3 তে মানটো বহাই দিলো 2 x সমান 6 পাইছে 6 টো বহি গ'ল 6 2 * 12 যোগ 3 12 3 15 গতিকে প্ৰতিটো বস্তুত খেদনা বাচন নিৰ্মাণ কৰিছিল 6টা বাচন নিৰ্মাণ কৰিছিল আৰু প্ৰতিটোতে খৰচ হৈছিল 15 টকা গতিকে 15 লগত যদি আমি 6 15 পূৰণ কৰোঁ 15 6 গুণ 90 পাম গতিকে আমাৰ যেটো ইয়াত 90 দিয়া আছে 90 টো ইয়াত আমি তেনেকা পাম গতিকে এটা বাচনত 90 টকাকৈ খৰচ হৈছিল বাচন নিৰ্মাণ কৰিছিল 6টা গতিকে এইখিনি আছিল আজি আমাৰ দ্বিঘাত সমীকৰণৰ 4.2 চেপ্টাৰ অংকখিনি ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু অলপ অংক লৈ আহিম গতিকে আমাৰ ভিডিঅ'বিলাক আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব ধন্যবাদ